নমস্কাৰ বন্ধুসকল, মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকে আমাৰ এই ফাৰ্মখনৰ খাচী গাহৰি কিমান ডাঙৰ হৈছে এই দেখাম বুলি ভাবিছোঁ। আপোনাক ভিডিঅ'টো স্কিপ নোহোৱাকৈ মই প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। খাচী গাহৰি তিনিটাটো চাওক কি ধুনীয়া গ্ৰ'থ হৈছে। এইটোতো সৰুটো প্ৰায় এমাহ হৈছে, এইকেইটা প্ৰায় 3.5 মাহ হৈছে। চাওকচোন গ্ৰ'থটো কি ধুনীয়া হৈছে। এই খাচী গাহৰিকেইটা এতিয়া পেকেট দানা দি থকা হৈছে আৰু গ্ৰ'থটো কেনেকুৱা হৈছে কমেণ্টত জনাবচোন। আপুনিও এনেকৈ আপুনি গাহৰি 2-3টা পুহিব পাৰে, একো কষ্ট নহয় আপোনাৰ। আপুনি যদি ডাঙৰকৈ ফাৰ্ম কৰে তেতিয়া অলপ আপোনাৰ কষ্ট হ'ব। এনেকৈ আপুনি 2-3টা পুহিলে আপোনাৰ ইমান কষ্ট নহয়। আপোনালোকেও পুহোঁ বুলি ক'লে এনেকৈ পুহিব পাৰে আপোনালোকেও গাহৰি। মই এই গাহৰিকেইটা প্ৰায় মই 3 টাইম দানা দিওঁ। 2 টাইম মই বনোৱা দানা দিওঁ, 1 টাইম মই পেকেট দানা দিওঁ। এতিয়া বাৰিষা কাৰণে খৰিকাৰ কাৰণে অলপ দিগদাৰ হোৱাৰ কাৰণে এতিয়া মই পেকেট দানা 3 টাইমে পেকেট দানা দিছোঁ। এতিয়া বাৰিষা ছিজনকেইটা বহুত খৰিৰ কাৰণে দিগদাৰ হয়। যিসকলে গ'লে দানা বনাই খুৱায়, পেকেট দানা খোৱালে একো টেনশ্যন নাই বাৰু। যিসকলে পেকেট দানা